Hello friends, good morning and welcome back to my YouTube channel. আজি মই আকৌ আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো তো এতিয়া আমাৰ সৰবৰ কাৰণে এটা চাই প্ৰডাক্ট আহিছে আৰু এয়া হ'ল আমাৰ সৰবৰ কাৰাটে ড্ৰেছ হয় মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ তো ছাৰৰ লগতো আছিলে ৰবাচোন ছাৰৰ লগতো আছিলে কিন্তু ছাৰৰ লগত যিটো কাৰাটে ড্ৰেছ আছিলে সেইটো প্ৰাইচ বহুত বেছি আছিলে তো মই অনলাইনত বহুত কম প্ৰাইজত অৰ্ডাৰ কৰিলোঁ প্ৰথমতে আপোনালোকে চাই লওক আমাৰ সৰবে আনবক্সিং কৰি আছে তাৰপিছত আপোনালোকক প্ৰাইচটো জনাই আছোঁ তো আমাৰ সৰবৰ এক্টিভিটি চাওক কিমান মানে ফূৰ্তিত আছে সি আৰু আমাৰ সৰবে প্ৰডাক্ট আনবক্সিং কৰি বহুতে ভাল পায় সেইকাৰণে মই কিবা প্ৰডাক্ট আহিলেই তাকে আনবক্সিং কৰিবলৈ দিওঁ আৰু এই ড্ৰেছটোৰ প্ৰাইচ আছিলে 581 rupees হয় ফাইনেলি আমাৰ সৰবৰ লুক আমাৰ সৰবে কৈছে কি ড্ৰেছটো মানে ডাঙৰ হৈছে বুলি কৈ আছে কিন্তু কাৰাটে ড্ৰেছ এনেকৈ হয় ছাৰ কি শিকাইছে অকণমান দেখুৱাই দিয়াচোন একবার এক্সারসাইজ করে দেখে যাও যাওয়া তো গাইস অকমান আগতে আমার সৰবে কান্দি আছিলে ৰুমত মানে সি কৈছে কি তাৰ ড্ৰেছটো বহুত ডাঙৰ হৈছে তাৰপিছত তাক বুজাই মই ক্লাছত লৈ আহিলোঁ আৰু এতিয়া চাওক আমাৰ সৰবে মাজত একেবাৰে সৰু ল'ৰাজন তাতে খেলি আছে অকমান এনজয় কৰি আছে আৰু এইফালে আমাৰ টিকলিজনী কি কৰিছে চাওক ঘূৰিব পাৰিছে আৰু এইফালে দাদাক ক্লাছ চলিছে দাদাক চাই সি বহুত ফূৰ্তি পাই আছে তো ফাইনেলি আমাৰ সৰবৰ ক্লাছটো শেষ হ'ল আৰু এতিয়া ঘৰত যাব লাগে বহু সময় হৈ গ'ল 1 ঘণ্টামান শিকাই তাৰ কাৰাটে তো এতিয়া আমি ঘৰত গৈ আছোঁ আৰু ঘৰত গৈ পেলাই সৰবে অকণমান বাহিৰত খেলিব তাৰ ফ্ৰেণ্ডৰ লগত লক্ষিত হাই বোলো হাই স্নেহা সৌৰভ সৌৰভ ইধৰ দেখো মাহি হাই বোলো মাহি হাই বোলো